Hello friends, welcome my YouTube channel. আজি দেৱালী গতিকে সকলো বন্ধু বান্ধৱীলৈ মোৰ ফালৰ পৰা দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলো। গতিকে বলক আমাৰ ঘৰতনো দেৱালী কেনেকৈ পতা হয় গম পাব আজি। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। যদি ভাল লাগে ভিডিওটো লাইক কমেন্ট শ্বেয়াৰ কৰিব। লগতে আপুনি যদি মোৰ চেনেলৰ নতুনকৈ আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে বলক ভিডিওটো আৰম্ভ কৰো। এতিয়া প্ৰসাদৰ কাম কৰিম। প্ৰসাদৰ কামখিনি কৰি লোৱাৰ পিছত বন্তি চাকিখিনি মই ঠিকেই কৰি থৈছো। গতিকে বলক প্ৰসাদৰ কাম কৰি লম। এইখিনি নাৰিকলখিনি গুচাই থোৱা হৈছে। এইখিনি নাৰিকল কাটি কৰি থৈছো। হ'ব না হৈ যাব। ইয়াত দেৱালী বন্তি চাকি জ্বলোৱা আৰম্ভ কৰিলো আৰু এয়া দেখিছে বন্তি চাকি জ্বলালো। গতিকে আকৌ এবাৰ মোৰ ফালৰ পৰা দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে। দেখিছে দেৱালী বন্তি জ্বলিলে আৰু ধুনীয়াকৈ। তাতে আছে। দেখিছে আমাৰ ঘৰৰ পৰিৱেশ। এইটো আমাৰ চোতালত দিয়া হৈছে বন্তি চাকি। এখন শৰাই আকৃতি এখন দিয়া হৈছে এজোপা। আৰু এইটো আমাৰ ঘৰৰ চৌহদ। ঘৰৰ বাহিৰত এইবাৰ ইমান বৰ বেছি ভালো হোৱা নাই, বেছি বেয়াও হোৱা নাই। এয়া ঘৰৰ পৰিৱেশ। এতিয়া প্ৰসাদ খাওঁ। প্ৰসাদ দিছে বলক। প্ৰসাদ বিতৰণ হৈছে। বলক প্ৰসাদ দিয়া কাম শেষ হৈছে। এতিয়া আমি যাম গাঁও বাটে বাটে ওলাই যাম। এয়া ছাৰ আহি পালেহি দেই। ছাৰ কেঁচা লগা
আমাৰ ছাৰ এয়া মালিক দাহে হেপী দেৱালী হেপী দেৱালী Happy Diwali. Happy Diwali. Happy Diwali. Happy Diwali. দেখিছে হেপী দেৱালী আকৌ এবাৰ সকলোকে দেখিছোঁ দেখিছে হেল্ল' ফ্ৰেণ্ডছ এতিয়া যাম গাঁৱৰ পৰিৱেশ দেখুৱাম গাঁৱত কি হৈ আছে গতিকে ব'লক এনেদৰে আমাৰ ঘৰতো আৰু গাঁৱতো এনেদৰে দেৱালী পালন কৰা হয় এয়া চাওক এয়া দেখিছে এয়া গাঁৱৰ এইটো মোৰ দৃশ্য